তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। লোকেশ কি খবৰ তোমালোকৰ সকলোৰে ভাল। তো গাইছ ইয়াৰ মোৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলে আমি গহপুৰ গৈছিলোঁ এয়াৰপৰ্ট, তো দনিপাল এয়াৰপৰ্ট গৈছিলোঁ, আমি অলপ বাইক মানে মটৰ ভ্লগ কৰিছিলোঁ। তো গাইছ আপোনালোকক ধুনীয়াকৈ মানে এয়াৰপৰ্টত দেখুৱাব নোৱাৰিলোঁ, তো ভালকৈ এয়াৰপৰ্টত দেখুৱাব নোৱাৰিলোঁ, তো সেইটো কাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। তো নেক্সট আমি আজি যাবলৈ ওলাইছোঁ অলপ মটৰ ৰাইডিঙৰ কাৰণে। তো এইফালে ধুনীয়াকৈ দেখিছে বাইকখন ৰাখি থোৱা আছে, এইফালে ধুনীয়াকৈ বাইক চফা কৰি ৰাখি থৈ দিছোঁ। তো গাইছ মোৰ ইয়াৰ নেক্সট মানে আপোনালোকে যোনটো আগৰ ভিডিঅ' দেখিছিলে মোৰ গহপুৰ যোৱা মানে কি হৈছিলে মানে ভিডিঅ'বিলাক ভালকৈ দিব পৰা নাছিলোঁ। তো মোৰ মানে যোনখিনি লগাই নিয়ে মানে মটৰ ভ্লগ কৰিবলৈ যোনখিনি বস্তু লাগে সেইখিনি মই মানে লৈ যোৱা নাছিলোঁ। তো এবাৰ ধুনীয়াকৈ লৈ লৈছোঁ। এইফালে দেখিছে বাইক হেলমেটত লগাই লৈছে, এইফালে ধুনীয়াকৈ মাউথডাল মানে ফোনৰ হেৰিডাল, তো এইফালে ইয়াত দেখিছে ধুনীয়াকৈ লগাই থোৱা আছে স্পীকাৰটো। তো গাইছ এইবাৰ ধুনীয়াকৈ এটা মটৰ ভ্লগ কৰিব গৈছোঁ, ক'ত গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ বাইক চলাই গৈ থাকোঁতে কৈ আছোঁ। তো বলক ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কোনোবা এজন নতুনকৈ আহি মোৰ ইউটিউব চেনেলটো মানে ভিডিঅ'খিনি চাইছাটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বা, লগতে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। তো আজি ব'লা ধুনীয়াকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ ধুনীয়াকৈ এইফালে আমি মাউথ লগাই ল'লোঁ, এইফালে ধুনীয়াকৈ চাই লওক। তো ব'লক আমি গৈ থাকোঁ। তো গাইছ মানে এতিয়া বৰ্তমান আমি ঘৰৰ পৰা ওলাইছোঁ আৰু মানে ৰাস্তাটো পাইছোঁ এইফালে। তো গাইছ আপোনাৰ দেখাই গৈছোঁ ৰাস্তা কেনেকুৱা অৱস্থা হৈ আছে বৰ্তমান আমাৰ গাঁও। আমাৰ গাঁৱৰ লুকটো চাই লওক। তো গাইছ ভইচটো কেনেকুৱা আহিছে ক'ব হা। তো মানে মই ধুনীয়াকৈ মাইকটো লগাই নিয়া আছে, তথাপিও কেনেকুৱা আহিছে ভইচটো ক'ব আপোনালোকে কমেণ্ট কৰি। তো গাইছ এইফালে ৰাস্তা চাওক কেনেকুৱা হৈ আছে আমাৰ গাঁৱৰ ৰাস্তা, দেখিছেনে অদ্ভুত ধৰণৰ ৰাস্তা দেখিছে। তো বলক এইকণে বেয়া গ'লে ভাল ন। তো বলক চাই দেখোঁ। তো বৰ্তমান আমি আমাৰ গাঁও পাৰ হৈছোঁ আৰু অলপ আমাৰ মানে যোনটো গাঁৱৰ ৰাস্তাটো হয় ৰাস্তাটো পাইছোঁ। গাইছ দেখিছে ৰাস্তা কেনেকুৱা অৱস্থা বাৰিষা বতৰ। তো গাইছ মানে বিশেষকৈ আমি আজি মানে মটৰ ভ্লগটো কৰাৰ কাৰণটো হ'ল মোৰ লগত যে ঘূৰি ফুৰে অভি, তাৰ মানে কিবা পলিটেকনিকৰ হেৰিয়ৰ অনলাইন আছে। তো সেইটো কাৰণতে আহিছোঁ। তো অলপ ভাবিলোঁ ময়ো যাওঁ, ভিডিঅ' বনোৱা হ'ব। তো গাইছ কি কৈ আছিলোঁ আমি বৰ্তমান গৈছোঁ আমি মানে নাৰায়ণপুৰ বৰপথাৰ ফালে গৈ আছোঁ। তো ইয়াৰ পলিটেকনিকৰ মানে হেৰি স্কুলত এডমিশ্যন আছে, তো এডমিশ্যনৰ কাৰণে আহিছোঁ। তো আপোনালোকক তাৰ ওচৰতে কিছুমান দেখাবলগীয়া বস্তু আছে, যেনে আমাৰ মানে গল্ডেন টেম্পল আছে বুদ্ধিষ্টসকলৰ, তো সেইটো দেখুৱাম। তো লগতে আৰু আহি আছে নেক্সট ভিডিঅ' মানে তাত আছে আমাৰ মাধৱদেৱৰ থান দুখন আছে, তো থান দুখন দেখুৱাম। তো গাইছ বলক চাই থাকক ধুনীয়াকৈ চিনেমেটিক শ্বট এটা চাই ল'ব বলক। তো গাইছ আমি মানে হাৰজনৰ ফালি নাহিলোঁ, তো আহিলোঁ আমি ৰূপতলি হৈ পেটাগোখানি ফালি। তো বৰ্তমান আমি আহি পালোঁহি ধলপুৰ চেণ্টাৰ তো এইখন দেখিছোঁ ধুনীয়াকৈ চাইনবোৰ্ড মাৰি থোৱা আছে। তো আমি ধলপুৰ চেণ্টাৰ পালোঁহি আৰু মানে আমি বৰ্তমান ধলপুৰ চেণ্টাৰ পাৰ হ'ব লৈছোঁ। এইফালে আমি এতিয়া যাব লাগিব বাওঁ চাইডে মানে নাৰায়ণপুৰ যাবলৈ আহিছোঁ। তো বৰ্তমান আমি ধলপুৰ চেণ্টাৰ পাৰ হ'লোঁ আৰু। তো বলক চাই থাকক ধুনীয়াকৈ চিনেমেটিক শ্বট দুটামান আকৌ চাই ল'ব বলক। তো গাইছ বৰ্তমান আমি আহি পেলাই পাই গ'লোহি নাৰায়ণপুৰ। তো নাৰায়ণপুৰ মানে আমি পালোঁহি বৰ্তমান পলিকনৰ ওচৰতে আছোঁ ৰখি।
তো বৰ্তমান আমি যাবলৈ ওলাইছোঁ মানে অকণ ৰখি দিছিলোঁ এইফালে দেখিছে পলিকন। তো গাইছ বৰ্তমান আমি পাই গ'লোহি নাৰায়ণপুৰ টাউন। এইফালে আমি মানে ট্ৰেফিক পইণ্টৰ ওচৰত পাই গ'লোহি। তো আমি বৰ্তমান যাব লাগিব এতিয়া বানৰদুৱাৰ ৰোডত, এইফালে বাওঁ চাইডে যাব লাগিব। তো ব'লক চাই থাকক। তো ডাইৰেক্ট গৈ পেলাই আমি লগ পাম গল্ডেন টেম্পলত। তো চাই থাকিব কেনেকুৱা লাগে ভিডিঅ'টো ক'ব, লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো, যাতে আন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। তো ব'লক চাই থাকক। তো গাইছ ধুনীয়াকৈ এইফালে মাইক চাইক লগাই ল'লোঁ। এইফালে আমি বৰ্তমান আছোঁ মন্দিৰৰ ফ্ৰণ্টতে। তো ইয়াৰ আমাক কাম কৰিব লাগিছিল কাৰ গম পায়নে, এইজন বাপজনৰ কাম কৰিবৰ কাৰণে আহিছিলোঁ। তো ধুনীয়াকৈ কামটো কৰি ল'লোঁ। এইফালে মানে ধুনীয়াকৈ মন্দিৰ ভাগ আছে। তো ব'লক চাই থাকক, ধুনীয়াকৈ ভিতৰত গৈ দেখুৱাই আছোঁ। তো গাইছ মানে এই ভাগ খামটিৰ মন্দিৰ বুলি কোৱা হয়, খামটিসকলৰ মন্দিৰ। বৰপথাৰৰ মানে কলেজৰ ওচৰতে আছে, বেছি দূৰ নহ'লেও কি ধুনীয়া দেখিছে। তো গাইছ ওপৰৰ যে টোপটো দেখিছোঁ, আৰু আপোনালোকক জুম কৰি দেখুৱাইছোঁ। ওপৰৰ যে এই টোপটো দেখিছে, এই টোপটো হেনো সোণেৰে বনোৱা আছে। তো ব'লক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ধুনীয়াকৈ ফটোশ্বুট কৰিম। তো গাইছ ব'লক এইফালে দেখিছে কি ধুনীয়া পৰিৱেশটো, বহুত ধুনীয়া হয়। তো গাইছ ৰ'দডাল কিন্তু বেয়া ৰ'দটো দি দিছে আজি। এইফালে ধুনীয়াকৈ মানে দেখুৱাই দিছে এইবিলাক কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে দেখিছেনে। তো গাইছ ইয়াৰ কোনে কোনে দিছিলে সেইখন ধুনীয়াকৈ চাৰ্টখন আছে, মই দেখুৱাই আছোঁ ব'লক। তো এইফালে কোনে কোনে দিছে লিখি থৈছে, এইখন চাই ল'ব। দেখি মই যে কৈছিলোঁ মানচেং বুলি এজন ডনেট কৰা। তো তো গাইছ মোৰ মানে আপোনালোকক গম নাপাওঁ, মই তেতিয়া মোৰ ভিডিঅ' ইউটিউব চেনেলো ষ্টাৰ্ট কৰা নাছিলোঁ। মোৰ মানে বাওঁ হাতটো ভাগিছিলে খেলোঁতে। তো সেই মানচেং বুলি কোৱা ডক্টৰজনৰ ওচৰতে মই ভাল কৰা হৈছিল। তো এইফালে ধুনীয়াকৈ হেৰি কৰি থোৱা আছে। এইভাগ হ'ল বুদ্ধিষ্ট মন্দিৰ ভাগ, মই দেখুৱাই দিছোঁ চাওক। মানে ভিতৰলৈ নাযাওঁ, বাহিৰৰ পৰা অলপ জুম কৰি দেখুৱাই দিছোঁ। এইফালে ধুনীয়াকৈ বাহিৰতে মানে টেম্পল এভাগ কৰি থোৱা আছে। এইভাগ বুদ্ধ মানে মূৰ্তিভাগ বুদ্ধদেৱৰ। তো মোৰ মানে মন্দিৰভাগৰ নাম বিশেষকৈ বুদ্ধিষ্ট টেম্পল বুলি কোৱা হয়। তো এইভাগ মন্দিৰভাগ মানে চবতে প্ৰায় বুদ্ধিষ্ট হেৰিয়ৰে মানে ফটো ৰাখি থোৱা আছে। তো ভিতৰৰ সেইভাগত একো নাই। তো এইফালে ধুনীয়াকৈ হেৰি কৰি থোৱা আছে। তো এইটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাব যদি জানে। তো ইয়াৰ আগত মই আহিছোঁ, তথাপিও মানে ভালকৈ চোৱা নহ'লে। তো এইবাৰ দেখুৱাই দিছোঁ ভালকৈ চাওক। এইফালে এইটো ঘৰ এটা আছে, এইফালে ধুনীয়াকৈ মানে বগা হাতী ৰাখি থৈছে। এইফালে বুদ্ধদেৱে ধ্যান কৰি আছে। এইবাৰ এই বুদ্ধদেৱ বহি থকা যে এইবাৰ কিবা সাপ নে কি আপোনালোকে কমেণ্ট কৰি জনাব যদি কোনোবাই জানে। ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব। মই ধুনীয়াকৈ এইফালে দেখিছে মন্দিৰভাগ মানে তলতে বহুতেই বহিলোঁ। তো গাইছ মন্দিৰভাগ কেনেকুৱা লাগিল ক'ব, লগতে ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব। তো আন এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাবে জয় অসম। তো গাইছ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে ধুনীয়াকৈ এটা তলত কমেণ্ট কৰি সকলোৱে জনাব। যদি কমেণ্ট কৰি জনায় তেতিয়াহে গম পাম যাতে ভিডিঅ'টো ভাল আছে, আৰু তেতিয়াহে আন এটা ভিডিঅ' বনাবলৈ উৎসাহ পাম। তো আজিলৈ বাবে জয় অসম, ধন্যবাদ।